মই তক একো বুলিয়ে নাভাবো। ঠিক আছে, তই এইখিনি কথা ক'লি যেতিয়া এতিয়া আৰু মই একো নাচাওঁ। চালান দিয়ক প্লিজ মানুহ, আমাক আমাৰ মতে কাম কৰিবলৈ দিয়ক। ইয়াৰ তেল ৰাস্তা পাই দেখিছো ছাৰ। ই নিজকে কি বুলি ভাবিছে? হিৰো। মই বদনামী মানুহ, মালিকৰ বোৱাৰীৰ গাত হাত দিয়া মানুহ। হোৱাট? তই তাক উলিয়াই আন। মোকে কাম হৈছে মোক। মই তাক উলিয়াই আনিবলৈ কৈছো না তোক। মই তই কলি বুলি চব কথা মানি ল'ম নেকি? মোক কেনেকে দিছে জান? কষ্ট মইহে পাইছো। কষ্ট ময়ো পাম। থেংক ইউ নবৌ। মই মানে বেয়া বস্তু নাখাওঁ, নিচাই চাহকণতে আৰু। চাহ বেছিকৈ খোৱাও ভাল নহয়। হা? মোৰ এটা চেলেঞ্জিং মাইণ্ড এটা আছে। বেয়া বস্তু প্ৰত্যাহ্বান জনাই ভাল পাওঁ, বুজিছা নহয়? বুজিলো, তেতিয়া চাহকাপ খাওক আৰু যাওক। পিছে মই সোধা কথাটো একো নকলো যে? কি কথা বা? একো নাই দেউতা, এনেই যাওঁতাবিলাক কৈ আছে। কি যাতা কথা কৈছো? খুৰীমাৰ কথা সোধাটো যাতা কথা হ'ল। খুৰীমা মোৰ নিজৰ মাৰ নিচিনা। সেইকাৰণে মোক ব্যৱহাৰ কৰি এইবোৰ কৰিছিলে। না, কনচেপ্টটো ভুল হৈছে। মাক মই ব্যৱহাৰ কৰা নাছিলো, মায়ে মোক ব্যৱহাৰ কৰিছিল। চাওক খুৰীমাৰ ওচৰলৈ মই অহা নাছিলো, খুৰীমা মোৰ ওচৰলৈ আহিছিল। মোৰ ওচৰলৈ গৈ শান্তিনীক বলিয়া কৰিবলৈ ইনজেকশ্যন দিবলৈ কৈছিল। মোক পইচাও দিছিল। সেই সময়ত মই কাম নথকা এটা বেকাৰ মানুহ। দুপইচা পালে যিকোনো কাম কৰিবলৈ ৰাজি আছিল। মিছা কথা। আপোনাৰ হ'ব 200% আছে। তাৰ পাছত মই মামাচাৰৰ ষড়যন্ত্ৰ কৰি জেললৈ যাবলগীয়া হ'ল। আৰু মোক জেলৰ পৰা কোনে উলিয়াই আনিলে জানেনে? আপোনাৰ শাহুমাই, মানে মোৰ খুৰীমাই। এতিয়া আপুনিয়ে কওকচোন দেউতা, মোৰ কাৰণে ইমানখিনি কৰা মানুহজনীৰ এটা খবৰ লোৱাৰ অধিকাৰ মোৰ নাই জানো? নাই। আপুনিও আপোনাৰ জীয়েকৰ দৰে একেই। মোৰ মুখখন লৈ চাওক, মই কিমান টেনশ্যনত আছো। টেনশ্যনত আমিও আছো, সেইকাৰণে কৈছো তুমি যোৱা। ময়ো ৰাতি থাকিম বুলি অহা নাই। মোৰ জানিবই মন গৈছে খুৰীমা এতিয়া ক'ত আছে? মা ভনীয়েকৰ ঘৰলৈ গৈছে। ভনীয়েকৰ ঘৰ ক'ত? কিয় লাগে? লাগে। ৰাস্তাত গৈ থাকোতে যদি খুৰীমাক কোনোবাই... মাৰ একো হ'ব নোৱাৰে, মই কৈছো নে? শুনিছা নহয়? মাৰ একো হ'ব নোৱাৰে, একো হ'ব নোৱাৰে মাৰ। তুমি প্লিজ ইয়াৰ পৰা যোৱা, প্লিজ। নবৌ কিন্তু খংটো বৰ বাঢ়িছে দেই। আহো। মইনা, তোৰ কিন্তু খংটো সঁচাকে বাঢ়িছে। শান্তিত আছো যে সেইকাৰণে। বোৱাৰী, ফুলৰ গুৰি খুচৰিছা। ভাল ভাল, গুৰি ভালে থাকিলেহে ওপৰত ফুলবোৰ ভালকে ফুলিব, নহয় জানো? কিয় আহিছে আপুনি ইয়ালৈ? কিয় আহিছো মই নিজেই নাজানো। এইখন ঘৰৰ প্ৰতি কিবা এটা আকৰ্ষণ আছে মোৰ। আপুনি গলেহে মই ভাল পাম। তোমাৰ ভাল পোৱা বেয়া পোৱাৰ মতে চলিম বুলি তুমি কেনেকে ভাবিলা? চাওক মামা, এইবোৰ কথা শুনিব পৰা অৱস্থাত মই একেবাৰে এতিয়া নাই। বহুত ঘটনা ঘটি গৈছে মোৰ লগত। এই ঘটনাবোৰ কোনে কৰিছে, কিয় কৰিছে, সেয়া সন্দেহো কৰিছো মই। যিদিনা প্ৰমাণ পাম, হাত ভৰি ভাঙি একেলগে চব পেলাই থৈ দিম। মোক যিমান কষ্ট দিছে তাতকৈ বেছি কষ্ট মই দিম। মা কালিৰ শপত, কথাকেইটা তুমি মোকেই ক'লা নেকি? ভাবিছে যদি কৈছো, নাই ভবা যদি নাই কোৱা। বাহ, তুমি দেখোন ৰাজনীতি খেলিব পাৰিবা। ৰাজনীতিত নামি নোযোৱা কিয়? আপুনি যাবনে? কি হৈছে চান্দিনী? আপুনি আকৌ আহিল যে? ভণ্টিৰ সৈতে কথা অলপ আছিল। ইমান কি কথা নাথাকে আপোনাৰ ভনীয়েকৰ লগত?
বাৰে বাৰে খেদি পঠোৱাৰ পাছতো আপুনি আকৌ আহে যে লাজ বোলা বস্তুটো আপোনাৰ অকণো নাই নহয় আপুনি মোক অপমান কৰিছে আগতেও কৰিছো কামত কিন্তু একো অহা নাই চান্দিনী ভিতৰলৈ বোলা এই কাগজ কেইখনত তোমাৰ এটা চহী লাগিব ব'লা কি কৈ আছিলে তোক মোক নীলাজ বুলি কৈছে মই বেয়া পোৱা নাই নীলাজটো মই হয়েই এইবোৰ অপমান যে তইহে সহ্য কৰিব পাৰ মই কিন্তু নোৱাৰো বেছি বাঢ়ি গৈছে ইহঁতৰ তোক কোৱাটো কি কৰিলি মোক কোৱাটো মানে পাগল কুকুৰে কামুৰিলে কি কৰে ক'ত কুকুৰ পাগল হৈছে ক'ত হৈছে কুকুৰ পাগল হলে মোক ক'ব কুকুৰ বধ মই উস্তাদ বস্তিত কুকুৰ পাগল হলে কোনে মাৰে বুলি ভাবিছে মই মাৰো কুকুৰ মৰাত মোৰ এটা নাম আছে কালিৰ শপত তোকেই পাগল কুকুৰটো মাৰিবলৈ দিম তই চিন্তাই নকৰিবি আৰে মালটো ক'ত আছে সেইটো ক মানে কুকুৰটোৰ কথা কৈছো কম সময়ত তই কেতিয়া পাগল কুকুৰটো নোহোৱা কৰি দিবি তই নিজেই গম নাপাবি মানে অমিৰণ ছাৰ মানৱক কিবা খাবলৈ দিছিলা নাই দিয়া ছাৰ থাকক অমিৰণ লকবত আছামী থাকিলে খাবলৈ দিয়া দায়িত্ব কাৰ আমাৰ কিন্তু শুনা কিছুমান কথা মই টলাৰেট নকৰো যোৱা খাবলৈ কিবা লৈ আহা হ'ব। আৰু ৰবা পইচা আছে আছে ছাৰ যোৱা চক্ৰৱৰ্তী ছাৰ মানৱক উঠাই দিয়াচোন ঠিক আছে ছাৰ অ'ৰা উঠা ছাৰ ছাৰ ইয়াৰ কি হৈছে চাওকহিচোন অ'ৰা উঠা আৰে অ'ৰা ঐ অ'ৰা উঠা ছাৰ ইয়াৰ কি হৈছে চাওকহিচোন অ'ৰা ছাৰ ইয়াৰ কি হৈছে চাওকহিচোন মানৱ ৰবচোন একো নকলে যে মই নিজেই পাগল কুকুৰটোক মাৰিম মাৰো মই নিজে কেনেকৈ গম নাপাম একো নকলে যে দাদাই তোক সেইটো চেন্সত কথাটো কোৱা নাই চেন্স বাদ দিয়ক মোক সেইবিলাক মাথাৰ ওপৰত দি যায় মাথাত সোমোৱাকে কওক মই নিজেই পাগল কুকুৰটোক মাৰিম মই গম নাপাম আৰু কি জোৰত মাৰিব লাগিব নেকি এইবাৰ জোৰটো অলপ বেছি হ'ব কাৰণ কুকুৰটোৰ প্ৰতি তোৰ খংটো বাঢ়িব যে কিয় মানে কম মানুহৰ জীৱন সি শেষ কৰিছে বহুতকে কামুৰিছে ঘৰৰ পৰা মানুহ পলাবলৈ বাধ্য হৈছে ইমান সাহস তাৰ এড্ৰেছটো কওকচোন এড্ৰেছটো কওক ইমান উৎপাত কৰিব নালাগে সি নিজেই তোৰ ওচৰলৈ মোৰ সন্মুখলৈ কি মৰিবলৈ আহিব আৰে অৰ্জুন হয় মই অৰ্জুন মহাভাৰতৰ অৰ্জুনৰ ওচৰত গান্ধীখনৰ কথা জানো এতিয়া এইটো ৰাখ পইচা কিয় দিছে ধুনীয়া চোলা দুটামান কিনি লবি পূজাও আহি পাইছে নহয় নালাগে দিয়ক পূজালৈ দেৰি আছে পিছত দিব লৈ ল কুকুৰ মৰা পইচা বুলি ভাবিবি জীৱনত সেইডাল কাম কৰা আজিলৈকে পইচা লৈ পোৱা নাই কিন্তু এতিয়াৰ পৰা ল'বলৈ আৰম্ভ কৰ তোৰ ভাল হ'ব ল দিয়ক কিন্তু মই চোলা তোলা নলওঁ দেই চান্দি দিলে শাৰী এখনহে কিনি নিম কিন্তু ইমান ফূৰ্তি যে কি হৈছে বা তোৰ জীৱনত প্ৰথম আজি কুকুৰ মৰাৰ পইচা পাইছো কি কুকুৰ মৰা পইচা নাই বুজা নাই এই কুকুৰ এটা বোলে পাগল হৈছে মাৰি পেলাব লাগে ক'তে আছে আৰু কৰবাত আপুনি এইবোৰ জানিনো কি কৰিব অৰ্জুন তই যা চান্দিনী অকলে আছে নহয় যা যাম মই তোমাৰ মুখত মিঠা মাত শুনিলে কিবা ষড়যন্ত্ৰৰ গোন্ধ পাওঁ বেয়া নাপাবা তুমি নাপাওঁ আপোনাক এতিয়া আৰু ভাল পোৱা বেয়া পোৱাৰ কোনো প্ৰশ্নই নাই আপুনি মোৰ কাৰণে কোনো ফেক্টৰী নহয় এতিয়া মই কোনো ফেক্টৰ নহ'লেই ভাল মে আই কাম ইন ছাৰ ফুকন আহক থেংক ইউ ছাৰ সোমাই আহক আনিলে ছাৰ এয়া
কিন্তু ছাৰ ইমান ৰাতিখন আপুনি অফিচৰ লকাৰ খুলি পেলাই এইবোৰ খুজি পঠিয়ালে যে আজি চান্দিনীৰ নামত এই ঘৰটো উইল কৰা হ'ল। আৰু কোম্পানীৰ অ'নাৰশ্বিপ তাইৰ নামলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে মোক এই কাগজখিনিৰ দৰকাৰ। সেইকাৰণে আপোনাক ইমানখিনি কষ্ট দিব লগা হ'ল, বেয়া নাপাব দেই। নাই নাই ছাৰ বেয়া কিয় পাম ইটছ মাই ডিউটি না আপুনি পাগল হৈছে সঁচাকৈ কি দৰকাৰ চান্দিনী নামৰ সকলো লিখি দিবলৈ তোমালোকৰ বাবে ফুকন, মই এইবাৰ কেনেকে উইল কৰিছো জানে আপুনি? জনাওকচোন ছাৰ চান্দিনীৰ যদি কিবা হয় তেতিয়াহ'লে এই ঘৰ এই কোম্পানী চব ট্ৰাষ্টৰ হাতলৈ যাব অট'মেটিকেলি। হে ঈশ্বৰ কিয় এনেকুৱা কৰিলে বেয়া নাপাব ছাৰ আপোনাৰ সিদ্ধান্তটো ভুল হ'ব নেকি নাই নাই নহয় ভুল। কিছুমান মানুহৰ বাবে মই এই সিদ্ধান্ত ল'বলৈ বাধ্য হলো, নহ'লে চান্দিনীক আকৌ অনিষ্ট কৰিবলৈ বহুত